हेलो फ्रेंड्स, आज एक नतून भिडिओ लै आइছোঁ। आज इयारफोनर विषय आलोचना करिम। कोनটো किमान प्राइजत आछे सकलो जनाम। भिडिओটো हेकলৈকে চাব। इयारफोन बहुतटा मडेলৰ आइছে। আপোনালোকক তাৰে এটা বাছি কিনে লৈছোঁ। এইটো আপোনালোকক দেখাই আছোঁ। भिडिओটো हेकলৈকে চাব। এটা ধুনীয়া মডেলৰ আহিছে, ব্ল্যাক এণ্ড হোৱাইট দুটা কালাৰ আছে। একদম ধুনীয়া ইয়াৰফোন হয়, ধুনীয়া দীঘলো আছে, বহুত দীঘল আছে। এইটো এটা মডেল, এইটো লাইলন মাল আহিছে। এইবাৰ এনেকৈ আপোনালোকে টানিলেও ছিঙিব নোৱাৰে, বহুত হেভি হয়, লাইলনৰ মাল হয় এইটো। আৰু এটা লৈছোঁ, আপোনালোকক দেখাই আছোঁ। আৰু ইয়াৰে এইটো মডেল লৈছোঁ, এইটো এটা ধুনীয়া সুপাৰ বেষ্ট। এইডাল লৈছোঁ, এইডালো ধুনীয়া হয়, এইডালো লাইলন হয়। এইটো টানিলে ছিঙিব নোৱাৰে, যিমান টানিলেও ছিঙিব নোৱাৰে। ইয়াৰে প্ৰাইচটো মই জনাই আছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। এইটো দীঘলো, ধুনীয়া দীঘল, বহুত দীঘল। হেডফোনডালো দেখাত ধুনীয়া, চাব পাৰে আপোনালোকে, একদম ধুনীয়া হয়। আপোনালোকে আহক, একদম ষ্টক এভেইলেবল আছে। আপোনালোকে মোৰ ইয়াতে 30 টকাৰ পৰা ইয়েৰফোন পাই যাব। মই এই ভিডিঅ'টোৰ তলত ডিছক্ৰিপশ্যন বক্সত মোৰ দোকানৰ এড্ৰেছটো দি দিছোঁ, তাতে চাই আপোনালোকে আহিব পাৰে। এইবিলাক হেডফোন আপোনালোকে 25 টকাৰ পৰা পাই যাব। কম দামত একদম ধুনীয়া হেডফোন পাই যাব। আপোনালোকে আহক, ডিছক্ৰিপশ্যন বক্সত দোকানৰ এড্ৰেছটো দি দিছোঁ, এইটো দেখাই দিছোঁ। ইমান দীঘল হ'ব, এডাল ইমান দীঘল হ'ব। এইবিলাক ধুনীয়া হয় ইয়েৰফোন। এইবিলাক আপুনি 25 টকাৰ পৰা ষ্টাৰ্ট হ'ব, 25 টকাৰ পৰা পাই যাব। আৰু দেখাই আছোঁ, বহুত মডেলৰ আহিছে ইয়েৰফোন। এইবিলাক আছে, এইবিলাক বেলেগ বেলেগ মডেলৰ আছে। এইবিলাক আছে 249 আছে। আহক, আহিলে ডিছকাউণ্ট ল'ম। ইয়েৰফোনডাল দেখাই দিছোঁ আপোনালোকক। ইয়েৰফোনডালো ধুনীয়া হয়, চাব পাৰে, একদম ধুনীয়া হয়। আৰু এডাল দেখাই দিছোঁ মই। এইবিলাক নতুন নতুন মডেলৰ আহিছে, বহুত মডেলৰ ইয়েৰফোন আহিছে এইবাৰ। এডাল খুলি আপোনালোকক দেখাই দিছোঁ। এডাল চাব পাৰে, ইমান ধুনীয়া হয়। আৰু দেখা পাইছে আপোনালোকে, একদম ধুনীয়া হয়। আপোনালোকে আহক, আপোনালোকে 30 টকা 25 টকাৰ পৰা আৰম্ভ কৰি একদম 150 টকাৰ ভিতৰত একদম ধুনীয়া ইয়েৰফোন পাই যাব। আপোনালোকে আহক, এইবিলাক ষ্টক একদম এভেইলেবল আছে, একদম এভেইলেবল ষ্টক আছে। আপোনালোকে ল'ব পাৰি, যোনটো কালাৰৰ লৈ, যোনটো মডেলৰ লৈ ল'ব পাৰিব। একদম ইয়াৰে এটা মই খুলি কিনে দেখাই দিছোঁ, চাব পাৰে, লাইলন হয়, একদম ধুনীয়া হয়, টানিলেও ছিঙিব নোৱাৰে, একদম লাইলন, একদম ধুনীয়া ইয়েৰফোন হয়। কম দামৰ ভিতৰত একদম ধুনীয়া ইয়েৰফোন। আপুনি 100 টকাৰ ভিতৰত পাই যাব ইয়েৰফোন। মুঠতে 25 টকাৰ পৰা 150 টকাৰ ভিতৰত ধুনীয়া ধুনীয়া ইয়েৰফোন পাই যাব। আৰু ষ্টক একদম এভেইলেবল আছে, আপোনালোকে ল'ব পাৰে। এইবিলাক ষ্টক একদম এভেইলেবল আছে। আপোনালোকক যেনেকুৱা ধৰণৰ ইয়েৰফোন লাগে চব পাই যাব। এইবিলাক আপোনালোকৰ 249 আছে। আহক, ডিছকাউণ্ট দি দিম, ল'লে ডিছকাউণ্ট হ'ব। আছে, বিভিন্ন ধৰণৰ আছে, বেলেগ বেলেগ মডেলৰ আছে। এটা মডেলৰ আছে, বহুত ধুনীয়া ইয়েৰফোন হয় এইবিলাক। বগা, এইটো একদম ধুনীয়া ইয়েৰফোন। এইবিলাক চব লাইলন আহিছে। এইবিলাক টানিলেও ছিঙিব নোৱাৰে, একদম ধুনীয়া ইয়েৰফোন আহিছে এইবাৰ। যদি এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিব খোজে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আগলৈকে এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাব। যদি ভিডিঅ'টো চাই ভাল লাগিছে, তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ। আৰু এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। ধন্যবাদ।